এটা কথা মনত আছে নে ধুনু? ৰাতিপুৱা উঠাৰ পাছত প্ৰথম তোমালৈ কল বা মেছেজ কৰিছিলোঁ। গুড মৰ্ণিং ধুনু। কি কৰি আছা? চাহ খালানে ধুনু? তুমি নাই বুলি ক'লে যে মই তোমাক জোৰ কৰি খুৱাইছিলোঁ। আৰু তোমাৰ লগত কাজিয়া কৰি বহুত ভাল লাগিছিল ন ধুনু? কিন্তু এতিয়া কাৰ লগত কৰিম মই? এতিয়াতো তুমি মোক এৰি গুচি গ'লা। সিদিনা তুমি মোক লেতেৰা বস্তু বুলি দলিয়াই থৈ গ'লা ধুনু। ঠিক আছে, একো নাই। মই খালি তুমি ভালকৈ থকাটোৱে বিচাৰোঁ। তুমি য'তে থকা খালি ভালকৈ থাকা। মোৰ নিচিনা যাতে কাকো কেনেকুৱা নকৰিবা তুমি। কাৰণ সকলোবোৰ মোৰ নিচিনা নহ'বও পাৰে। আজিতো তুমি মোক নৈত পানীৰ দৰে উটুৱাই থৈ গ'লা।